আহিছে উন্নয়নৰ বতৰালৈ আমাৰ যোৰহাটৰ সৰ্বাংগীন উন্নতি সাধিবলৈ বিজেপি আহিছে উন্নয়নৰ বতৰালৈ আমাৰ যোৰহাটৰ সৰ্বাংগীন উন্নতি সাধিবলৈ এইবাৰ যোৰহাটৰ প্ৰতিনিধি কোন আমাৰ সকলোৰে মৰমৰ তপন গগৈ আমাৰ সকলোৰে মৰমৰ তপন গগৈ মোদীজী জিন্দাবাদ হিমন্ত মামা জিন্দাবাদ তপন গগৈ জিন্দাবাদ বিজেপি আমাৰ বিজেপি চৰকাৰৰ অমৃত কালতেই নিয়োজিত হ'ল অসমৰ 1 লাখ নিবনুৱা দুখীয়া নিচলা মহিলাসকলৰ বাবে বিজেপি চৰকাৰখনে আগবঢ়োৱা অৰুণোদয় আঁচনি উজ্জ্বলা আঁচনি উদ্যমিতা আঁচনি কেইখনে অসমৰ মহিলাসকলক আৰ্থিক সামাজিক আৰু মানসিকভাৱে সুৰক্ষা প্ৰদান কৰিছে দৰিদ্ৰ তথা মধ্যবিত্ত জনসাধাৰণৰ উন্নত চিকিৎসা প্ৰদানৰ হেতু বৰ্তমান বিজেপি চৰকাৰখনে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে অসমৰ প্ৰতিজন ব্যক্তিৰ নামত 5 লাখ পৰ্যন্ত বিনামূলীয়া চিকিৎসা আগবঢ়াইছে তাৰোপৰি দৰিদ্ৰ পৰিয়ালসমূহক বিনামূলীয়াকৈ বিজুলী বাতি যোগান ধৰি আমাৰ বিজেপি চৰকাৰখনে অসমৰ জনগণক পোহৰৰ বাট দেখুৱাইছে সেইবাবে অসমৰ জনগণে এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক আদৰি লৈছে আহক ৰাইজ এইবাৰ পুনৰ যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী আমাৰ সকলোৰে মৰমৰ তপন কুমাৰ গগৈ ডাঙৰীয়া বহুমূলীয়া ভোট দি জয়যুক্ত কৰি কেন্দ্ৰত মোদী ডাঙৰীয়াৰ হাত আমি সকলোৱে সবল কৰোঁ তপন কুমাৰ গগৈৰ জয়ে ৰাইজৰ জয় বিজেপিৰ জয়ে ৰাইজৰ জয় ৰাইজৰ জয়ে বিজেপিৰ জয় নিচলাৰ হাঁহিতি হৈ ফুলিছে পদুম ফুল পাহাৰে ভৈয়ামে গাঁৱে চহৰে ফুলিছে পদুম ফুল বিকশিত অসমৰ চানেকি হৈ ফুলিছে পদুম ফুল ফুলিছিল পদুম ফুল ফুলিছে পদুম ফুল আকৌ এবাৰ ফুলিব পদুম ফুল ফুলিছিল পদুম ফুল ফুলিব পদুম ফুল আকৌ এবাৰ ফুলিব পদুম ফুল ভোট দিয়ক পদুম ফুলত ভোট দিয়ক ভোট দিয়ক তপন গগৈ ভোট দিয়ক তপন গগৈ ভোট দিয়ক বিজেপিৰ প্ৰক্ষেপিত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী আমাৰ মৰমৰ তপন কুমাৰ গগৈদেৱে কথাৰে নহয় কামেৰে দিয়ে নিজৰ পৰিচয় তেওঁৰ নেতৃত্বতেই যোৰহাটৰ ৰাস্তা ঘাট পথাৰ বজাৰ সকলোতে উন্নয়নশীল প্ৰগতি দেখা পোৱা গৈছে দুখনকৈ উৰণীয়া সেতু যোৰহাটতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'বলৈ গৈ আছে আমাৰ এই বিজেপি চৰকাৰখনৰ অমৃত কালতেই যোৰহাটতে নিৰ্মাণ হ'ল অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ 125 ফুট উচ্চতাযুক্ত প্ৰতিমূৰ্তি এয়া বিজেপি চৰকাৰখনৰ জাতিৰ প্ৰতি থকা সন্মান আৰু যোৰহাটবাসীৰ গৌৰৱ তাৰোপৰি আমাৰ চাহ বাগানৰ ভাই ভনীসকলৰ বাবে বৰ্তমানৰ বিজেপি চৰকাৰখনে প্ৰতি বাগানে বাগানে উন্নত মানৰ বিনামূলীয়া চিকিৎসা সেৱা উন্নত মানৰ বিদ্যালয় বিনামূলীয়া পাঠ্যপুথি আৰু বিনামূলীয়াকৈ পৰিষ্কাৰ খোৱা পানী যোগান ধৰিছে আহক ৰাইজ
ৰাইজৰ আশীৰ্বাদ আৰু মৰম শিৰত লৈ আগবাঢ়ি অহা আমাৰ ৰাইজৰ প্ৰতিনিধি তপন কুমাৰ গগৈদেৱক পদুম ফুলৰ চিনত ভোট দি জয়যুক্ত কৰো আহক। কথাৰে নহয় কামেৰে দিয়ে পৰিচয় দৃঢ়তাৰে অসমৰ বাগানে বাগানে উন্নয়ন আনিছে সকলোতে আমাৰ বিজেপি চৰকাৰে, আমাৰ বিজেপি চৰকাৰে খেতি কলি দুটি পাত মোদীজী জিন্দাবাদ, খেতি কলি দুটি পাত হিমু মামা জিন্দাবাদ, খেতি কলি দুটি পাত আমাৰ তপন গগৈ জিন্দাবাদ, ঐ আমাৰ তপন গগৈ জিন্দাবাদ। জাগিছে জাগিছে জনতা জাগিছে, জাগিছে অসমীয়া জাতি, উন্নয়নৰ জোৱাৰ বলিছে বলিছে ৰণসিঙা উঠিছে বাজি, ৰাইজৰ আশীষ শিৰত তুলি ৰাইজৰ সেৱালৈ বুলি বিজেপিৰ প্ৰাৰ্থী তপন গগৈ আহিছে ৰণুৱা সাজেৰে সাজি। তপনদাৰ জয়ে ৰাইজৰ জয় বুলি উঠিছে জয়ৰ ধ্বনি, বিজেপিৰ জয়ে ৰাইজৰ জয় বুলি হৈছে প্ৰতিধ্বনি। জাতি জনগোষ্ঠীৰ অস্তিত্ব ৰাখিছে বিজেপিয়ে, স্বাভিমান ৰঙালী বিহুতি পৃথিৱীৰ বুকুত